নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো আলফা নেতা অনুপ চেতিয়া ডাঙৰীয়াৰ সৈতে আপোনাক স্বাগতম জনাইছো আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ সংগ্ৰামখন বৰ্তমান কেনে পৰিস্থিতিত আছে কেনে পৰ্যায়ত আছে আমাৰ সংগ্ৰামখন বুলিবলৈতো এতিয়া নিৰস্ত্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি ঐক্যবদ্ধ হৈ চেষ্টা কৰি আছো বিশেষকৈ প্ৰাক্তন আলফা ঐক্য মঞ্চক আকৌ ঐক্যবদ্ধ কৰি পেলাই যাতে আমি গণতান্ত্ৰিকভাৱে আগুৱাই যাব পাৰোঁ তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ অহা 8 আৰু 9 এপ্ৰিল তাৰিখে তেজপুৰৰ বান থিয়েটাৰ হলত অধিৱেশনখন অনুষ্ঠিত হ'ব আৰু এই সংগঠনৰ জৰিয়তে আমি এটা গণতান্ত্ৰিক ধাৰা এটা সৃষ্টি কৰাৰ আমি চিন্তা কৰি আছোঁ বৰ্তমান সময়ৰ প্ৰেক্ষাপটত আচলতে স্বাধীন অসমৰ যিটো দাবী বা ধাৰণা এইটো কিমান ফলপ্ৰসূ স্বাধীন অসমৰ ধাৰণা বা মানে একেবাৰে নাই বুলি নকওঁ কিন্তু কথাটো হ'ল কি বৰ্তমান সময়ত যেটো সহস্ৰ বিপ্লৱৰ যেটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু পূৰ্বৰ দৰে নাই গতিকে এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে আৰু এই পৰিৱৰ্তনৰ সময়ত এটা সহস্ৰ সংগ্ৰাম মানে টিকা ৰাখিব পৰা যায় কিন্তু সফলতাৰ দিশত আগবঢ়াই নিয়াত যথেষ্ট কঠিন আছে পৰেশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যেহেতু আলফা স্বাধীনত যেটো সামৰিক গোট আচলতে খুব সক্ৰিয় হৈ আছে বৰ্তমান আমি দেখিবলৈ পাইছোঁ বহু সংখ্যক অসমীয়া যুৱক যুৱতীয়ে ইতিমধ্যে যোগদান কৰি আছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু এটা কথা কোৱা হয় যে শান্তি আলোচনা চলি আছে আৰু মূল খুঁটিলৈ আলফা ঘূৰি আহিছে এই দুইটা কথাত ক'ৰবাত নহয় ক'ৰবাত এটা মানে স্ববিৰোধ দেখা পাইছে নেকি আপুনি নাই এইটো এটা কথা ঠিক যে আলফা স্বাধীন এতিয়াও তেওঁলোকে সহস্ৰ সংগ্ৰামৰ পথত আছে কিন্তু সমগ্ৰ অসমতে তেওঁলোকৰ পৰিসৰ ইমান এটা বৃদ্ধি হোৱা বুলি মই নাভাবোঁ কিন্তু কথা হ'ল কি ভাৰত চৰকাৰে এফালে আলোচনাৰ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিছে যদিও কিন্তু যিদৰে আলোচনাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিব লাগিছিল ঠিক তেনে গুৰুত্ব নিদিয়াটো আৰু বিশেষকৈ যিখিনি ৰাজনৈতিক দাবী দাবা আছে খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে সাংবিধানিক আৰু ৰাজনৈতিক যিটো সুৰক্ষা দিয়াৰ প্ৰয়োজন আছিল সেই দিশত কিন্তু ভাৰত চৰকাৰে মানে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁলোকে অনুভৱ কৰা নাই গতিকে এই ক্ষেত্ৰত বিশেষকৈ খিলঞ্জীয়া ৰাইজৰ যিটো অধিকাৰ এই অধিকাৰ দিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে চেষ্টা কৰিব তেওঁলোকৰ সুমতি হ'ব তাকে মই আশা কৰিছোঁ পৰেশ বৰুৱা ডাঙৰীয়া মূল খুঁটিলৈ ঘূৰি অহাৰ সম্ভাৱনা কিবা আছেনে এইটোতো কথা বতৰা চলি আছে কিন্তু কথাটো হ'ল কি বৰ্তমান যিটো স্থিতি এই স্থিতিত ভাৰত চৰকাৰো নিজৰ স্থিতিত অটল হৈ আছে পৰেশ বৰুৱা অটল হৈ আছে এই পৰিস্থিতিত তেওঁলোকৰ মানে মাজত আলোচনা হ'ব বুলি তেনে সম্ভাৱনাটো মই দেখা নাই গতিকে কথাটো হ'ল কি দুইটা পক্ষই প্ৰকৃততে এটা সমস্যা সমাধানৰ কাৰণে দুইটা পক্ষই আগুৱাই আহিব লাগিব তেতিয়া সমস্যাটো সমাধান হ'ব আৰু তেওঁলোকে কি দিয়ে কি নিদিয়ে এইটো কথা পিছত আহিব কিন্তু কথাটো হ'ল কি প্ৰথম পৰ্যায়ত তেওঁলোকে দুই পক্ষই একেলগে আলোচনাত টেবুলত বহাৰ প্ৰয়োজন আছে আৰু আলোচনা টেবুলৰ জৰিয়তেই তেওঁলোকে সমস্যাটো সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আজি আপোনালোকে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ যিখন প্ৰতিবাদী সভা আপুনি যোগদান কৰিলে এই সভাখনত মানে মানৱ অধিকাৰ যে অসমত ভংগ হৈছে এই ক্ষেত্ৰত আপুনি অনুভৱ কৰে নেকি না মানৱ অধিকাৰ সকলো ক্ষেত্ৰতে ভংগ হৈছে চৰকাৰে মানে এটা পন্থাই লৈছে বৰ্তমান যে তেওঁলোকে কোনো এটা মানে পৰিস্থিতি সৃষ্টি হ'লে তেওঁলোকে হত্যাৰ মানে পন্থাটো লৈ আছে কিন্তু এই পন্থাটো কেতিয়াও শুদ্ধ নহয় কোনো এটা সমস্যা মানে সমাধান কৰিবৰ কাৰণে হত্যাই কেতিয়াও উচিত পথ নহয় এটা ন্যায় বিচাৰ আছে ন্যায় বিচাৰৰ কাঠগড়ালৈ কোনো দোষী হ'লে মানে বিচাৰৰ কাঠগড়ালৈ পঠোৱা উচিত আৰু বিচাৰকে সেইটো মানে আইনৰ জৰিয়তে তাক মানে তেওঁ দোষী কিমান কি সেইখিনি শাস্তি প্ৰদান কৰিব সেই অধিকাৰটো ন্যায় বিচাৰৰ কাৰণে পঠিয়াব লাগে আৰু কথাটো হ'লগৈ কি যিকোনো এটা মানে ক্ৰাইম হৈছে বা যিকোনো এটা অৱস্থাৰ সৃষ্টি হৈছে তাৰ বাবে কিন্তু চৰকাৰে এটা উদ্যোগ লোৱা উচিত এটা সজাগতা সৃষ্টি কৰা জনগণৰ মাজত সজাগতা সৃষ্টি কৰি পেলাই এটা পৰিৱেশ ৰচনা কৰিব লাগিব সেই পৰিৱেশত যাতে কোনো অৱস্থাতেই এটা মানে আইন শৃংখলাজনক পৰিস্থিতিয়ে হওক বা জীৱন মানে চলাচল কৰাৰ যিটো পৰিৱেশ সেই পৰিৱেশ যাতে বিঘ্নিত নঘটে তেনেকুৱা এটা পৰিৱেশ কিন্তু চৰকাৰে সৃষ্টি কৰিব লাগিব এনকাউণ্টাৰৰ যিটো আমি দেখিবলৈ পাইছোঁ ৰাজ্যত এনকাউণ্টাৰ বৰ্ধিত এনকাউণ্টাৰ যিটো ঘটনা বাঢ়ি আহিছে আমি দেখিবলৈ পাইছোঁ কীৰ্তিকমল নগাঁৱৰ কীৰ্তিকমল এনকাউণ্টাৰ হওক বা ডিম্বেশ্বৰ মুজাহাৰী এনকাউণ্টাৰ হওক আমি পূৰ্বতো দেখিবলৈ পাইছিলোঁ যিসমূহ আলফাৰ মানে সদস্যসকলক এনকাউণ্টাৰ কৰা হৈছিলে যাৰ কাৰণে ন্যায়ালয়ে সেই আৰক্ষীসকলক 20 লাখ টকা পৰ্যন্ত তেওঁলোকক জৰিমনাও বিহাইছে তাৰপিছতো চৰকাৰখনৰ আচলতে চকু খোল খোৱা নাই নেকি নহয় এটা কথা চৰকাৰে সহজ পন্থা লৈছে যে তেওঁলোকে চিন্তা কৰিছে যে হত্যাৰ জৰিয়তে তেওঁলোকে সমস্যাবিলাক সমাধান কৰিব কিন্তু প্ৰকৃততে সেইটো নহয়
তেওঁলোকে আজি এনকাউণ্টাৰ কৰিছে যে এনকাউণ্টাৰ ভয় দেখুৱাই পেলাই মানুহক তেওঁলোকে মানে পৰিস্থিতিটো মোকাবিলা কৰাৰ চেষ্টা কৰে, কিন্তু সেইটো সঠিক পথ নহয়। সঠিক পথ হ'ব যেতিয়াই তেওঁলোকৰ মানুহৰ মাজৰ এটা পৰিৱেশ ৰচনা কৰিব লাগিব। আজি ক্ৰাইম কৰিছে বা যিকোনো মানে কাম হৈছে, সেইবিলাক কামক এটা পৰিৱেশ ৰচনা কৰিলে তেতিয়াহে এইটো বন্ধ কৰিব পাৰিব। নহ'লে কিন্তু আজি ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে এটা যুদ্ধ কৰিছিল, সেই ড্ৰাগছ পুনৰ অসমত আকৌ পুনৰ মানে ব্যাপক হাৰত চলিছে। গতিকে এটা পৰিৱেশ ৰচনা কৰিব লাগিব, সজাগতা সৃষ্টি কৰিব লাগিব। গতিকে তেতিয়াহে এইবিলাক নিৰ্মূল কৰিব পাৰিব, নহ'লে কিন্তু নিৰ্মূল কৰিব হত্যাৰ জৰিয়তে নিৰ্মূল কৰিব নোৱাৰে। কোনো নিৰীহ লোককে এনেদৰে হত্যা কৰাটো উচিত নহয়। কোনো দোষী হৈছে তেওঁক বিচাৰৰ কাঠগড়াত থিয় কৰক, বিচাৰকে যি শাস্তি দিব সেই শাস্তি তেওঁলোকে গ্ৰহণ কৰি ল'ব। দৰকাৰ হ'লে আইন পৰিৱৰ্তন কৰক। চৰকাৰৰ হাততে আইন মানে পৰিৱৰ্তন কৰাৰ ক্ষমতা আছে। গতিকে আইন পৰিৱৰ্তন কৰি পেলাই কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক, আইনৰ জৰিয়তে কৰক। তেতিয়াহ'লে অন্ততঃ মানুহে আইনৰ শাসন মানি চলিবলৈ বাধ্য হ'ব। মই শেষৰ প্ৰশ্নলৈ আহিছোঁ। আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাত মেট্ৰিক পৰীক্ষাৰ বহুকেইখন প্ৰশ্ন কাকত ফাদিল হৈছে। আপোনালোকৰ তৰফৰ পৰা অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আচলতে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে আমি দেখিবলৈ পাইছোঁ। আৰু দুৰ্ভাগ্যজনক কথা আচলতে ধলপুৰ আৰক্ষীৰ এটা কাণ্ড পোহৰলৈ আহিছে। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীক কাণত ধৰাই উদ্ভৱ কৰাইছে বুলি এটা সংবাদ মাধ্যমত আমি খবৰ দেখিবলৈ পাইছোঁ। আপুনি এইটো কেনেধৰণে চায়? চাওক, ছাত্ৰ জীৱনৰ প্ৰথম পৰীক্ষাটোৱে হ'লগৈ প্ৰৱেশিকা পৰীক্ষা বা মেট্ৰিক পৰীক্ষা। গতিকে মেট্ৰিক পৰীক্ষা কণ ছাত্ৰ ছাত্ৰীসকলে আজি যেতিয়া প্ৰশ্নপত্ৰ মানে প্ৰচাৰ হৈ পৰিছে, তাৰ বিৰুদ্ধত যেতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে, ৰাজপথত ওলাই আহিবলগীয়া হৈছে, এইটো জাতিটোৰ বাবে আমাৰ মানে অসমৰ বাবে খুব লজ্জাজনক পৰিস্থিতি। আমি সঁচাই খুব লাজ পাইছোঁ যে আজি আমাৰ ল'ৰা ছোৱালীবিলাকে ৰাজপথত থিয় হ'বলগীয়া আছে। পঢ়াৰ কাৰণে তেওঁলোকে এটা মানে পৰিৱেশ সৃষ্টি কৰি পেলাই তেওঁলোকে খুব দেহে কেহে খাটি পেলাই তেওঁলোকে পঢ়িছিল, আৰু সেই পঢ়াৰ পিছত তেওঁলোকে পৰীক্ষাত বহিব পৰা নাই, নোৱাৰি তেওঁলোকে আজি ৰাজপথলৈ যাবলগীয়া হৈছে। প্ৰশ্ন পত্ৰ তেওঁলোকে মানে বিভিন্ন মানে মোবাইলে গৈ পেলাই প্ৰচাৰ হৈ পৰিছে। প্ৰচাৰ হৈ এইটো চৰকাৰৰ অত্যন্ত দুখজনক। চৰকাৰৰ মানে এইটো এটা দুৰ্বলতাটো প্ৰকাশ পাইছে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ যিজন মাননীয় শিক্ষামন্ত্ৰী, তেওঁ এই অপাৰগতা প্ৰমাণ কৰি তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি তেওঁ পদত্যাগ কৰা উচিত। তেওঁ পদত্যাগ নকৰোঁ বুলি কোৱাটো এটা খুব লজ্জাজনক কথা। তেওঁ মানে এটা দৃষ্টান্তমূলকভাৱে তেওঁ পদত্যাগ কৰক। আৰু যে সেৱাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকক নিৰ্দোষী হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰিছে, সেৱাটোৱে আজি তেওঁলোকে যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ যিটো পৰিকল্পনা কৰিছিল, তেওঁলোকে যিটো আঁচনি কৰিছিল, তাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। গতিকে যিসকল সেৱাৰ দায়িত্বশীল বিষয়ববীয়া আছে তেওঁলোকো পদত্যাগ কৰা উচিত বা তেওঁলোকক পদত্যাগ কৰিবলৈ বাধ্য কৰা উচিত। আৰু এটা শিক্ষা বিভাগলৈ যি এটা অচলাৱস্থা পৰিৱেশ আহি পৰিছে, এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কৰক। শিক্ষামন্ত্ৰী হওক, সেৱাৰ যিসকল বিষয়ববী আছে তেওঁলোকক পদত্যাগ কৰিবলৈ বাধ্য কৰি তেওঁলোকক আঁতৰাক। নতুনকৈ তেওঁলোকে শিক্ষা বিভাগটোক বা সেৱাটোক গঠন কৰি পেলাই এটা পৰিৱেশ ৰচনা কৰক। ভৱিষ্যতে যাতে কোনো প্ৰশ্নপত্ৰ ফাদিল নহয়, তাত যিমানবিলাক দৰকাৰ হ'লে কৰ্মচাৰী আছে তেওঁলোককো বাদ দি পেলাই নতুনকৈ তেওঁলোকে সৎ আৰু নিকা ভাৱমূৰ্তি যাতে মানুহ আনে, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি অনুৰোধ জনাইছোঁ। আৰু এই কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিবাদ কৰিবলৈ যোৱাটোত যিটো পৰিৱেশ ৰচনা কৰে তাৰ বাবে চৰকাৰে দায়ী। আৰু সেই চৰকাৰ দায়ী হৈ পেলাই আকৌ এই ছাত্ৰ ছাত্ৰীসকলক ৰাজপথত আঁঠু কৰোৱা, কিবা কৰোৱা, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কৰা, তেওঁলোকক এৰেষ্ট কৰা, এইটো হ'লগৈ চৰকাৰৰ চৰম দুৰ্বলতা প্ৰকাশ পাইছে। গতিকে এইবিলাক কাম চৰকাৰে বন্ধ কৰা উচিত। এবাৰ যিগৰাকী অধ্যক্ষ জৈন উপাধিধাৰী অধ্যক্ষগৰাকী, তেওঁ কিন্তু কাৰ্যকাল বৃদ্ধি কৰি তেওঁক 3টা টাৰ্ম দিয়া হ'ল, তাৰপিছতো তেওঁ কিন্তু এটা পৰীক্ষা ভালকৈ পাতিব পৰা নাই। এইটো হ'লগৈ তেওঁ কাৰ পকেটত সোমাই আছে আমি নাজানো, কিন্তু কথাটো হ'লগৈ কি, ইয়াত এইটোৱে প্ৰমাণ কৰিছে যে যিজন জৈন নামৰ সেৱাৰ বিষয়ববীয়া আছে তেওঁক তৎকালেই অব্যাহতি দিব লাগে। আৰু মই ভাবোঁ যে তেওঁকে কাৰাগাৰত সোমালে পুলিচে তেওঁকে প্ৰথম এৰেষ্ট কৰিব লাগে। ধন্যবাদ। এয়া আছিলে আমাৰ সৈতে আলফা নেতা অনুপ চেতিয়া। অধিক খবৰৰ বাবে চাই থাকিব NEWS 24/7। ধন্যবাদ।